সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। গুৰুজনাক ভক্তিভৰা শ্ৰদ্ধাৰে প্ৰণিপাত জনালোঁ। আৰু আমি আহিছোঁ পৰিয়ালৰ আটাইকেইজন মিলি আঠখেলীয়া নামঘৰলৈ বুলি। যিহেতুকে গোলাঘাটৰ বাসিন্দা, গতিকে ভাদ মাহ বুলিলে আঠখেলীয়ালৈ নহাকৈ জানো থাকিব পাৰি। সেয়েহে ঘৰৰ প্ৰতিজন সদস্যই ই ৰিক্সাখনকে লৈ আঠখেলীয়ালৈ বুলি যাত্ৰা কৰি উলিয়ালোঁ। এয়া আমাৰ গন্তব্যস্থান পাওঁ অৱস্থা। আঠখেলীয়া নামঘৰৰ প্ৰথমখন গেট ইতিমধ্যে আমি পাইছোঁহি আৰু এতিয়া এই গেটৰ মাজেৰে আমি সোমাই যাম। অৱশেষত আমি আমাৰ গন্তব্যস্থান পালোহি। এয়া দেখিছেনে, চাৰিওফালে কেৱল ভক্তগণ। ইমান গৰমকো নেওচি সকলো যেন ভগৱানৰ আশীষ ল'বলৈ হাবুডুবু খাই আহিছে আৰু আমিও তাৰ ব্যতিক্ৰম নহয়। এয়া ইমানখিনি ৰ'দক অতিক্ৰম কৰি আমি আহি আছোঁ নামঘৰৰ অভিমুখে। প্ৰতি বছৰৰ দৰে এইবাৰো আমি শৰাই এখন আগবঢ়ালোঁ। যেতিয়াৰে পৰা বিয়া হৈ আহিছোঁ, আজি প্ৰায় 6 বছৰেই হ'ল, প্ৰতিটো ভাদ মাহতে আমি একোখনকৈ শৰাই আগবঢ়াওঁ আৰু এইবাৰ অৱশ্যে পলমেই হ'ল। সময়ৰ অভাৱত কোনোফালে মিলাবই নোৱাৰা হৈছোঁ আৰু অৱশেষত আজি কিন্তু আহিব পাৰিলোঁ। এয়া মূল গেটখন পালোহিয়ে। এতিয়া এই মূল গেটেৰে আমি সোমাই যাম। ভাদ মাহ বুলি ক'লে প্ৰতিজন অসমীয়াৰ মন ভক্তিভাৱেৰে আলোকিত হৈ থাকে, নহয় জানো? আৰু ভাদ মাহত যদি নামঘৰলৈ আহিবলৈ নাপায়, মনটো একদম ভালেই নালাগে। এয়া আমি আহি ভিতৰ সোমালোহি আৰু এতিয়া ভৰিকেইখন তিয়াই লৈ আমি শৰাই অৰ্চন কৰিবলৈ যাওঁ। ইয়াতে নামঘৰলৈ সোমাই আহিয়েই সোঁ হাতেৰে আমি শৰাই অৰ্চন কৰাৰ ঠাইলৈ যাম। যিসকলে আহিছে তেওঁলোকেতো জানেই। এয়া এইফালেৰে যায় শৰাই অৰ্চন কৰিবলৈ। এতিয়া দেউতা আৰু মই শৰাই অৰ্চনলৈ বুলি আগবাঢ়িলোঁ। ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণে নিজ নিজ মানসেৰে যোনে যি মনোভাৱ কৰি আহিছে, সকলোৰে মনোভাৱ কামনাৰ্থে তেওঁলোকে শৰাইসমূহ ইয়াতে অৰ্চন কৰিছে আৰু আমিও ইয়াতে অৰ্চন কৰিলোঁ। শৰাইভাগ অৰ্চন কৰিয়েই আমি বন্তি জ্বলাবলৈ বুলি আগবাঢ়িলোঁ আৰু এয়া চাওকচোন, ইমান ভিৰ। আজি তাতে বন্ধ স্কুল কলেজবোৰ, অফিচ কাছাৰী, সেইকাৰণে হয়তো ভিৰৰ সংখ্যা বেছি। ইমান গৰমকো নেওচি বিভিন্ন প্ৰান্তৰ পৰা কিমান যে মানুহৰ ভিৰ হৈছে ইয়াতো দেখা পাইছেই। লাহেকৈ জেগা অকণমান উলিয়াই বন্তিকচি জ্বলাই ওলাই আহিলোঁ আৰু ওলাই আহিয়ে দেখা পালোঁ যে ফলৰ ৰস আৰু বিশুদ্ধ খোৱা পানীৰ বিতৰণ কৰি আছে। আৰু তাতে ওচৰলৈ আহি দেখা পালোঁ চিনাকি ভাইটি দুজনমান আছে। সিহঁতেও খুব আদৰেৰে মাতিলে, ওচৰলৈ গ'লোঁ, ৰস দিলে, ফলৰ খালোঁ আৰু পৰিয়ালৰ আটাইকেইজনী আমি ফলৰ ৰস খাই নামঘৰলৈ বুলি আহিলোঁ। ইমান ধুনীয়া এটা পদক্ষেপ লৈছে। ইমান গৰমত মানুহক এইদৰে আপ্যায়ন কৰিব পৰাটো কম সৌভাগ্যৰ কথা নহয়। আৰু আপোনালোক যদি আহে, ফলৰ ৰস আৰু বিশুদ্ধ খোৱা পানী নোখোৱাকৈ কিন্তু নাযাব। ইয়াতে সোমাই আপোনালোকে পানী হওক বা ফলৰ ৰসেই হওক খাই যাব। এতিয়া আহিলোঁ মূল নামঘৰলৈ বুলি। পাঠকে পাঠ পঢ়ি আছে আৰু আমি সেৱা লৈ অলপ সময় বহিলোঁ। নামঘৰৰ ভিতৰত অৱশ্যে মানুহৰ সমাগম নায়েই। প্ৰায়বোৰ মানুহ বাহিৰে বাহিৰে ঘূৰি ফুৰিছে। আমিও অলপ সময় বহিয়ে মূল নামঘৰৰ কাষতে থকা বাওঁহাতেৰে যিটো খোৱা শিবিৰ আছে, সেই শিবিৰলৈ বুলি বাট ল'লোঁ আৰু ইয়াতে চাহৰ ব্যৱস্থা কৰিছে। চাহ জলপানৰ ব্যৱস্থা অৱশ্যে থাকেই, কিন্তু এতিয়া আমি কিন্তু চাহে খাবলৈ পালোঁ। মই অৱশ্যে চাহ নাখাওঁ, মা আৰু দেউতাই খালে। আৰু ইয়াতে 3 বজাৰ পৰা ভাত আৰু জলপানৰ ব্যৱস্থা থাকে। আপোনালোক যদি কোনোবা সেই সময়ত আহে, তেতিয়াহ'লে ইয়াতে দিয়া আহাৰ গ্ৰহণ নকৰাকৈ কিন্তু নাযাব দেই। ইয়াতে যি আহাৰ দিয়ে আপোনালোকে গ্ৰহণ কৰি যাব। আমি যিহেতু খুব সোনকালে আহিছোঁ, গতিকে আমি আহাৰ খাবলৈ নাথাকোঁ। ইয়াতে প্ৰসাদ খাম আৰু যাবগৈ লাগিব। আৰু এতিয়া আমি প্ৰসাদ ল'বলৈ বুলি আহিলোঁ। এই যে আমি প্ৰসাদৰ শৰাই অৰ্চন কৰিবলৈ আহিছিলোঁ, ঠিক সেইফালেৰেই প্ৰসাদ বিতৰণ কৰি থকা হৈছে আৰু এতিয়া আমি প্ৰসাদ লৈছোঁ। প্ৰসাদ লৈয়ে আমি আটাইকেইজনে নিৰ্মালী হিচাপে প্ৰসাদ কেইটামান খালোঁ আৰু এতিয়া ঘৰমুৱা দিশে বুলি আমি আগবাঢ়িছোঁ। আৰু ইমানবোৰ দোকান পোহাৰ, ভাগিনজনী আৰু ভণ্টিজনীয়ে কস্মেটিকৰ কিবা বস্তু অলপ চাওঁ বুলি গৈছে। আৰু ছোৱালী মানুহৰ মন
এইবিলাকতো মন যাবই নহয় জানো। মই পিছে অকণমানিজনীলৈ খেলা বস্তু অলপহে ল'লোঁ আৰু এতিয়া ঘৰ মোৱা দিশে। বৰফলা দেখিলে ৰ'বই নোৱাৰোঁ জানেনে। চকোবাৰ খালোঁ যদিও এই যে সৰুতে খাওঁ বগা বগা বৰফটো সেইটোলৈ কিন্তু খুব মন যায়। সেয়েহে বগা বৰফ এটা আটাইকেইজনীয়ে ল'লোঁ। এতিয়া ল'ৰালিক ৰোমন্থন কৰি কৰি বৰফ খাই খাই যাওঁ দেই। বাই বাই।